আৰু এতিয়া ৰখি আছো দীক্ষাক আৰু এইজনী ডিম্পি আহি গ'ল এইজনী এবাৰ ক'ত যাবি বাবু বজাৰ আমাৰ মানে একো পচন্দই হোৱা নাই আৰু এয়া আৰু আমি ডিম্পিৰ বিয়াত নিমিৰৰ ঘৰলৈ পঠাই দিম আজি বনাব লৈছিলে মানে ছাগলী মাংস আৰু ভাবিলো আজি ময়ে বনাওঁ মানে প্ৰথমবাৰ বনাই পোৱা নাই দিয়া লাই দিয়া এতিয়া ক'ব পাৰিম ন বেয়া হ'লে তুমি লাৰিছিলা ন হেল্ল' এভৰিৱান মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু আজি বহু দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ আৰু পূজা যিহেতু আহি পালেই আৰু আমি তিনিজনীৰ পৰা প্লেনিং কৰিছোঁ পূজাৰ বজাৰ কৰিবলৈ মানে ডিম্পি মই দীক্ষা আৰু আমি যোৱা কথা আছিলে গণেশগুৰিত যিহেতু দুপৰীয়া ইমান বৰষুণ দিছে আমি তাত যোৱাটো কেঞ্চেল কৰিলোঁ সেইকাৰণে আমি একদম ওলাইছোঁ ফেঞ্চি বজাৰ যাবলৈ আৰু আপোনালোককো দেখাই যাম তাতে কি কিনো আমি তেনেহ'লে ব'লক ৰেডি হৈ লওঁ আৰু এতিয়া ৰখি আছোঁ দীক্ষাক আৰু এইজনী ডিম্পি আহি গ'ল এইজনী পুৰা ভিডিঅ' কৰি আহি গৈছে ধুনীয়া লাগিছে এইজনী আমাৰ ডিম্পি আৰু ৱেডাৰটো আজি বৰ ধুনীয়া আহি গ'ল দীক্ষা আহি গ'ল দীক্ষা আৰু আমি ওলাই আহিলোঁ ঘৰৰ পৰা আৰু সিহঁতি দুজনী যাব ৰিক্সাত আৰু মোক থৈ আহিব লাবুৱে ফেঞ্চিলৈকে ব'লা আহি থাকা আমি এতিয়া স্কুটিত আহিলোঁ আৰু সিহঁতি ৰিক্সাত আহিছে আৰু পূজাৰ এয়া পেণ্ডেল দিছে আৰু লতাশিলৰ আৰু এয়া আমাৰ গণেশ মন্দিৰ পেণ্ডেল আৰম্ভ হৈ গ'ল পূজাৰ আৰু চাওকচোন এয়া জাম ষ্টাৰ্ট হৈ গ'ল আৰু সেইকাৰণে মানুহজনে ভাবিলে শ্বৰ্টকাট কৰিয়ে যাওঁ বুলি আৰু আমি দুটা পূৰা এইফালে শ্বৰ্টকাট কৰি আহি গ'লোঁ আৰু এয়া পাই গ'লোঁ আমি একদম আৰু আমি এয়া ফেঞ্চি বজাৰ পাই গ'লোঁ ডিম্পিহঁতে আহি পোৱা নাই মানে কি জাম হৈছে বহুত ৰখি আছে নেহেৰু পাৰ্কৰ ওচৰতে ৰখি আছে চাওক যাম চাওক আৰু আমি ডিম্পিহঁতলৈ ৰখি আছোঁ সিহঁতে আহি পোৱা নাই আৰু এইকেইজনী ৰখি আছে কিমান টাইম হ'ল ৰখি থকা ব'লা আৰু কুৰ্তা চাবলৈ যাম এতিয়া ব'লক ইয়াতে যোৱা আৰু মানুহজনে মোক থৈ গ'লহি আৰু কৈছে যে হৈ গ'লে মোক ফোন কৰিবা আৰু বজাৰ কৰাটো ক'ত হ'ব ইমান মানুহ চাই ভাল লাগে আৰু আমি তিনিজনী পূৰা একদম ভাবি আছোঁ কোনফালে যাওঁ কি কিনো কি নিকিনো আৰু সৰু সুৰা কিছুমান বস্তু চাইও ভাল লাগে কেতিয়াবা আৰু এয়া হৈছে ছোৱালীবিলাকৰ ফেভৰেট মানে ফেঞ্চি বজাৰলৈ গ'লে মানে ছোৱালীবিলাকৰ প্ৰথমতে এই জুমকাবিলাকতে চকুত যায় আৰু সঁচাকৈ বহুত ধুনীয়া ধুনীয়া ডিজাইনবোৰৰ জুমকাবিলাক আছিল আপোনালোককো এবাৰ পৰিৱেশটো গোটেই দেখাই দিছোঁ মানে মানুহৰ ইমান ভিৰ মানে নিজেই যাব লাগে মানে নালাগে আৰু কোনোবাই পিছফালৰ পৰা ঠেলিয়াই লৈ যায় এবাৰ ক'ত যাবি বাবু বজাৰ আমাৰ মানে একো পচন্দই হোৱা নাই আৰু অথনিৰ পৰা ঘূৰি আছোঁ আৰু এয়া ফুচকা কিনি লওঁ আমাৰ মানে আগতে খোৱাৰ কথাটো আগতে আহে ন আৰু আজি আমি তিনিজনী একদম পূৰা ঘূৰিম বুলি ওলাই আহিছোঁ মানে গোটেই ফেঞ্চি বজাৰখনে ঘূৰিম আৰু ক'ত কিমান ওলাইছে নিবি হাতখন দি দে ইয়াতে হাতখন দি দে কি দিম বিয়া হ'লে এটা হাতখন দি দে এয়া আৰু আমি ডিম্পিৰ বিয়াত নিমিৰৰ ঘৰলৈ পঠাই দিম হ'বনে কি কালাৰ পিংক আমাক দিবি এনিভাৰ্চাৰী আহি আছে ন প্লিজ দিবি ডিম্পিৰ চকুত কি কৰিলে তেতেলি জিবা পানী ওলাই বগৰী গুড়া নহয় তেতেলিৰে পিটি কিবা এনেকে বনাই ইমান টেষ্টি লাগে এইটো কি হয় এইটো হেৰি কি হয় এইটো
আৰু এতিয়া আমি সোমাম মছজিদ গলি ইয়াতে নাহিলে মানে আমাৰ বেছিকৈ কমপ্লিট হ'ব চবৰে আৰু আমাৰ বুলি নহয় ন আৰু এইখন খুলিছে মছজিদ গলিত আৰু তাত ধুনীয়া ধুনীয়া কুৰ্তা ছেট ধুনীয়া কালেকশ্যনবোৰ আছিলে আৰু পূজাৰ কাৰণে বহুত ধুনীয়া ধুনীয়া আছিলে তাৰ পৰা আমি কিছুমান চালোঁ আৰু কিছুমান ভাল লাগিছিলে আৰু কি কিনো লৈছোঁ এতিয়াই বাৰু নেদেখাওঁ আপোনালোকক পিছত দেখাম বাৰু কোনযোৰ লৈছোঁ আৰু যিহেতু পূজাৰ ব্লগ আহিব তেতিয়া আপোনালোকক দেখাম সঁচাকৈ বহুত ধুনীয়া ধুনীয়া আছিলে কুৰ্তা ছেটবোৰ আৰু ইয়াৰতো ক'বই নালাগে ধুনীয়া ধুনীয়া বেগছবোৰ আৰু ইয়াৰে চেণ্ডেলবোৰ সঁচাকৈ বহুত ধুনীয়া হয় আৰু মই ইয়াতে আহিলে ইয়াৰ পৰা মই চেণ্ডেল লৈয়ে সঁচাকৈ ইয়াৰে বহুত ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ থাকে চেণ্ডেলৰ আৰু আমি ল'লোঁ চাই আৰু মাজে মাজে নিজকো চাই আছোঁ মানে আহক বাইদেউ কি লাগিব বাইদেউ মোক ইমান মানি লাগে ৰাম 10বাৰমান পৰি আৰু চবতকৈ ভাল লাগিছে মোৰ ইয়াৰে মানে বাচ্ছাৰ চেণ্ডেলবিলাক মানে জোতাবিলাক সঁচাকৈ ইমান ধুনীয়া পাম্পছটো আৰু চেণ্ডেলবোৰ সঁচাকৈ বহুত ধুনীয়া আছিলে ইয়াৰে মানে বহুত মৰম লগা সৰু সৰু ন বেছি ধুনীয়া লাগে আৰু ডিজাইনবোৰো বৰ ধুনীয়া আছিলে পোৱালীবিলাকৰ কাৰণে বেছি ভাল আমাৰ ভাগৰ লাগিছে আৰু আমি আহিব ওলাওঁতে ডিম্পীৰ চকুত পৰিলে এটা বৰ মৰম লগা টপ এটা আৰু তাই লৈ ল'লে ক'ৰবাত বোলে বাৰ্থডে খাবলৈ যাব তাই সেইকাৰণে লৈ ল'লে আৰু আমি বজাৰ চজাৰ কৰি ঘৰলৈ উভতি আহিলোঁ আৰু আমি তিনিজনীৰ লগত ইমান জমনি হৈছে মানে আহোঁতে দাদাজনে মানে ইমান স্পীড গাড়ীখন চলাইছে মানে আমাৰ জিউ যাওঁ যাওঁ আৰু হাঁহিত মানে কিবা হৈ গৈছোঁ আমি আৰু আমাক ইমান স্পীড লৈ আহিছে অকণমান ৰেষ্ট লৈ লৈছে দাদাজনে বজাৰৰ পৰা আহি এতিয়া মানে ৰাতি বনাব মানে ওলাইছিলে মানে ছাগলী মাংস ভাবিলোঁ ময়ে বনাওঁ আৰু মানে প্ৰথমবাৰ বনাওঁ নাজানো কেনেকুৱা হয় এইফালে বনাব ৰেডি হৈছোঁ ছাগলী মাংস পূৰা ধুই লৈছোঁ মাংসখিনি আৰু মই ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী অকণমান নিমখ আৰু দিছোঁ অকণমান হালধি আৰু ইয়াতে যিমানখিনি প্ৰয়োজনীয় মছলা লাগে চবখিনি দি দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি আৰু গৰম মছলা আৰু অকণমান দিছোঁ মই চিকেন মছলা আৰু মোৰ ফেভৰেট দি দিছোঁ গোটা নহৰু আদা নহৰু পেষ্ট আৰু দি দিলোঁ ইয়াতে মই অকণমান দৈ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি মই কুকাৰটো পাতি দিছোঁ কুকাৰটো গৰম হোৱাৰ পিছত ইয়াতে অকণমান তেল যিহেতু মাংসখিনিত চৰ্বি আছে চৰ্বিৰ পৰা বেছি তেল ওলায় আৰু সেইকাৰণে বেছি তেল নিদিওঁ চাই থাকিব তেলটো গৰম হৈছে মই ইয়াতে কাটি লৈ পিঁয়াজখিনি দিছোঁ লাই দিয়া তুমিও লাই দিয়া তেতিয়াহে ক'ব পাৰিম ন বেয়া হ'লেও তুমিও লাইছিলা দেখাত কালাৰটো ভাল হৈছেনে বহুত আৰু কালি মানে ভাত চাত খাই মোৰ ভিডিঅ' বনোৱা নহ'লে ইমান ভাগৰো লাগিছিলে টোপনি গ'লোঁ আৰু ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ মানে ভিডিঅ'টো শেষ কৰা নহ'ল যিহেতু আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই